কোনো কাঢ়িব নোৱাৰে আছিল থাকিব কোৰাণত এনেকুৱা এতিয়া আয়াতো নাই যিটো আয়াতৰ যিটো বাক্যৰ যিটো অংশ যিটো শ্লোকৰ এটা মাত্ৰ শব্দ ওয়াইন কোনোবা ধৰ্মৰ ঘৃণা কৰিবলৈ নীতি ঘৃণা কৰিবলৈ শিকায় কোনোবাই জৰুৰ প্ৰচাৰ কৰিছে কোৰাণত থকা বুলি কিন্তু ইয়া ভুল আৰু ভ্ৰান্ত ভুৱা বহুত বিষয় এনেকুৱা আছে যদি কোনোবাই মাথো বাক্যটো পঢ়ে তাৰ সৰাংশ নুবুজে তেন্তে এই বাক্যটোৱে আয়াতটোৱে কি বুজাব বিচাৰিছে ইয়াৰ মতলব কি ইয়াৰ ৰহস্য কি ইয়াৰ গুণাৰ্থ কি ইয়াক উদ্ঘাটন কৰা সহজ নহয় সম্ভৱ নহয় আৰু পবিত্ৰ কোৰাণ আৰবী সাহিত্যৰ ভিতৰত সকলোতকৈ শ্ৰেষ্ঠ সাহিত্য মাথো এই আৰবী আখৰকেইটাৰ তৰ্জমা পঢ়ি অনুবাদ কৰি কোৰাণ বুজা সম্ভৱ নহয় যদি হলহেঁতেন আমাৰ সভাপতি চাহেবে 12 বছৰ পঢ়িছে কোৰাণ বুজাৰ বাবে আৰু মই নালায়কো পঢ়িব লগা হৈছে 12 বছৰ এইখন কোৰাণ পঢ়িবলৈ বুজাৰ বাবে যদি ইমান সহজ হলহেঁতেন ঘৰত বহি কোনোবা আৰাম চকীত বহি কোৰাণ পঢ়িব তাৰ ভুল ধৰিব এয়াতো মামুলি কথা হলহেঁতেন কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে মোল্লা মুন্সিৰ বাহিৰে কোনোবাই পঢ়িব নোৱাৰিব নেকি গোটেই বিশ্বৰ যিমানবোৰ ধৰ্ম জাতি জনগোষ্ঠী যিমানবোৰ ব্যক্তি আছে প্ৰত্যেকেই বিনা দ্বিধাই কোনো ধৰণৰ কুণ্ঠাবোধ নকৰাকৈ কোৰাণ অধ্যয়ন কৰিব পাৰে কোৰাণৰ হৃদয় কোৰাণৰ বুকু খোলা আছে যি বিচাৰে ইয়াৰ পৰা শীতলতা ইয়াৰ পৰা ৰহমত আৰু ফায়দা হাসিল কৰিব পাৰে ইছলামৰ দুৱাৰ খোলা আছে আজি সৌন্দৰ্যৰ বিষয়ে আলোচনা নহয় তাৰ বাবে সামাজিক যিটো সৌন্দৰ্য সহায় প্ৰীতি এইটো নাইকিয়া হৈ গৈছে আৰু সেই জঘন্য মানসিকতাৰ শিপাবোৰ আহি আমাৰ এই অসমৰ নিচিনা এখন ৰাজ্যত সোমাইছে যিটো খুব দুৰ্ভাগ্যজনক এইসকল জিন্দা মানুহৰ বাবে খুবই দুৰ্ভাগ্যজনক যিটো আশা নাছিল আমাৰ বাসনা নাছিল আমাৰ বহুত ক্ষতি কৰিছে এচামে আমি সেই চামক চিনি থৈ সেই চামক এৰি থৈ আমি বাকী সকলৰ লগত ঐক্যবদ্ধ হৈ সমাজ গঠন কৰিব লাগিব যিসকলে আমাক বাৰ কথা কাহত নিমখ ছটিয়াব আমাৰ সাম্প্ৰদায়িক সম্প্ৰীতি বাৰ ছচিয়েল মিডিয়াত আহি বিনষ্ট কৰাৰ ষড়যন্ত্ৰ ৰচিব সেইটো অকল মুছলমানৰ ক্ষতি কৰা নাই উমৈহতীয়াভাৱে সমগ্ৰ অসমত থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মনতে আঘাত হানিছে আৰু এটি বৃহৎ বেৰিকেড দি আমাক দুভাগ কৰি পেলাইছে ৰাজনৈতিক চক্ৰান্ত আমাৰ ৰাজনীতিৰ লগত কোনো কানেকশ্যন নাই কোনো সম্বন্ধ নাই নিজৰ অধিকাৰ নিজে সাব্যস্ত কৰিব ইয়াত চাব কোনোবাই মানা কৰাৰ অথবা জোৰ জবৰদস্তি কৰাৰ কাৰো অধিকাৰ নাই হিম্মত নাই পাৱাৰ নাই আৰু প্ৰয়োজন নাই তো তাৰ কাৰণে খুশি এইটোৱে হৈছে আজি ইয়াত আহি আমাৰ শ্ৰদ্ধাৰ অমুছলিম ভাইসকল উপস্থিত হৈছে আমাৰ পৰা তেওঁলোকলৈ বহুত মুবাৰকবাদ অভিবাদন আৰু অভিনন্দন আৰু শুভেচ্ছা জনাইছো তেওঁলোকৰ পৰৱৰ্তী জিন্দগী মহান আল্লাহ পাকে সেই প্ৰভু স্ৰষ্টাই তেওঁলোকৰ জিন্দগীৰ জীৱনৰ শাৰীৰিক মানসিক সকল অসুস্থতা দূৰ কৰি শান্তি সম্প্ৰীতি সকলোবোৰ গঢ়ি দি তেওঁলোকৰ ঘৰ তেওঁলোকৰ পৰিয়াল তেওঁলোকৰ সমাজ আৰু প্ৰত্যেকখন সমাজতে আল্লাহ পাকে সুন্দৰকৈ গঠন কৰি দিয়ক আমিন তো আল্লাহ পাক ৰব্বুল ইজ্জতৰ কথা পাতিছিল ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা পাতিছিল আল্লাহ পাকে সম্প্ৰীতিৰ কথা ক'বলৈ গৈ কোৰাণত এতিয়া আয়াতত কৈছে ওয়ালা তাসুব্বুল লাযিনা ইয়াদউনা মিন দুনিল্লাহ ফায়াসুব্বুল্লাহা আদওয়ান বিগাইরি ইলম ওয়ালা তাসুব্বুল লাযিন এই সুব্বুল এইটো কোৱা হয় গালি শপনি নিন্দা আল্লাহ পাকে খবৰদাৰ কৰিছে তাকো কোৰাণৰ জৰিয়তে হাদিছত নহয় ওয়ালা তাসুব্বুল লাযিনা ইয়াদউনা মিন দুনিল্লাহ এই আয়াত মুছলমান সকলক কোৱা হৈছে মুমিন সকল
পৃথিবীর বুকুত আল্লাহক বাদ দি যিসকলে ইয়াদউনা মিন দুনিল্লাহ আল্লাহক বাদ দি ওয়াইন কোনোবা প্ৰভু হিচাপে মানি লয়, দেৱ দেৱীৰ উপাসনা কৰে, পূজা পাতল কৰে, খবৰদাৰ ওয়ালা তাসুব্ব এই সকল ব্যক্তি আৰু তেওঁলোকৰ ধৰ্ম খবৰদাৰ তিল পৰিমাণৰ ঘৃণা নকৰিবা, নিন্দা নকৰিবা আৰু গালি নিদিবা। কিয়? ফায়াসুব্বুল্লাহ আদুবান বিগাইৰি ইলম। হ'ব পাৰে তোমালোকে গালি দিয়াৰ পিছত তেওঁলোকে তোমালোকৰ আল্লাহক গালি দিব, তেতিয়া তুমি সহ্য কৰিবা? নকৰিবা, তেতিয়া কি হ'ব? দাঙ্গা হাঙ্গামাৰ সৃষ্টি হ'ব, হাই কাজিয়াৰ সূত্ৰপাত হ'ব। হাই স্ৰষ্টা মহান আল্লাহে বিচৰা তোমালোক হাই কাজিয়া কৰা। যি যাৰ যি মন গৈছে তেওঁ সেই ধৰ্মতে আছে, থাকা থাকিবলৈ দিয়া। বৰং ৰাসূলুল্লাহ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, ইয়া আইয়ুহাল মুসলিমুন أسمعوا احترم جميع الأديان لا تدينوا هذا هو التعليم الإسلام। এবার আল্লাহর রাসূল কইছে যে জনা নবী হয় এই রাসূল কইছে ইয়া আইয়ুহাল মুসলিমুন, হে মুসলমান সকল, আসমিউ কান খুলি শুনা, আসমিউ কান খুলি শুনিবা। কি শুনিবা? ইহতারামা জামিআল আদিয়ান, পৃথিবীর বুকুত থকা প্রত্যেকটো ধর্মকে সম্মান প্ৰদান। এইখন দেশৰ প্ৰতি সম্পূৰ্ণৰূপে ভাল পোৱা, মহব্বত, প্ৰীতি, প্ৰেম এইখন দেশৰ প্ৰতি থকাটো জৰুৰী বাধ্যতামূলক। আমাক ইছলামে শিকাইছে, ইছলামে শিকাইছে। যদি কাৰোবাৰ এই দেশৰ প্ৰতি ডিচেম্বৰ তাৰিখ ২৭-১৯ ডিচেম্বৰ তাৰিখ যিসকল ইয়াত সাহিত্যৰ লগত জড়িত, ইতিহাসৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকে ভালদৰে জানিব। আৰু সবচে আফচোসৰ কথাটো কি জানেনে? খাস কৰি আমাৰ মুছলিম ভাইসকলৰ, মুছলমান ভাইসকলৰ সমাজৰ বিষয়টো বৰ বিশেষ নাজানিম, কিন্তু আমাৰ মুছলমান ডেকা ভাইসকলৰ কথা ক'ব বিচাৰিছো। তেওঁলোকে না সাহিত্যৰ লগত জড়িত নে তেওঁলোকৰ কিবা অধ্যয়ন কৰাৰ স্পৃহা আছে, কিতাপৰ লগত কানেকশ্যনে নাই। মোবাইল, ফেচবুক, হোৱাটছআপ, টুইটাৰ এইবিলাকত কৰি নানান ধৰণৰ টিকটক ফূৰ্তি বেমেজালিত লাগি সব ফাঁচি গৈছে। না ইতিহাস অধ্যয়ন, না ধৰ্ম অধ্যয়ন, না কোরআন অধ্যয়ন, সব ফালে জিরো, সব জিরো। ইয়াত যদি জিরো হওয়া যায় খবৰত হিৰো হ'ব পৰা নাযাব, কাঠত তিতিব। সেইটো খবৰ য'ত নাপায় কোনেও খবৰ। হুঁশিয়াৰ।